পুৰণি কুঁৱলীয়ে ভেটিব পাৰে জানো বাট? Guys, welcome back to my YouTube channel here on my vlogs. পুৰণি কুঁৱলীয়ে ভেটিব পাৰে জানো বাট? নুশুনিলেইতো যেনিবা তোমাৰ মাত। পোৱা নোপোৱাৰ হিচাপেইতো আৰু জীৱন নহয়। নোপোৱাটোততো সুখ থাকে জানা, যদিহে জীৱন নহয়। কলেজীয়া দিনৰ কথা তোমাৰ সতে প্ৰথম দেখা ভয়ে ভয়ে মোলে চোৱা দেখি মৰম লাগি যোৱা জাকৰ মাজত পাছফালৰ পৰা দেখি চিনিব পৰা হোৱা মুখামুখি হ'লেই জানা গীতাৰ এখন বাজি উঠা কি জানি তোমাৰ প্ৰেমত পৰিলো। গান গাই মেলি শেষ কৰিলো। তো এতিয়া বাজিছে 12:50 গাইজ। তো এতিয়া 1 বাজিলে, মানে তো কাইলৈ লগ পাম। গুড নাইট। হেল্ল' গাইজ, গুড মৰ্ণিং। তো কালি শনিবাৰ বুলি অলপ নাচ গান কৰিলোঁ। তো আজি দেওবাৰ। তো আপোনালোকক কি কৰিম অলপ দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক। হেল্ল' গাইজ, তো আজি দেওবাৰ। তো আপোনালোকক আমাৰ হোষ্টেলৰ ল'ৰাবোৰে কি কৰে তো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া শুই দিছোঁ। তো প্ৰথমতে ব্ৰাছটো মাৰি লওঁ। গাইজ, তো আপোনালোকক মহন্তৰ ৰুমলৈ স্বাগতম জনাইছোঁ। তো ইয়াত মহন্ত পঢ়ি আছে। তো আজি ছানডে বুলি এটা স্পেচিয়েল ব্লগ বনাইছোঁ। তো ছানডে বুলি তুমি আজি কি কাম কৰিবা? ছানডে বুলি আজি মোৰ কাম বহুত আছে। প্ৰথম কথা, মোৰ বাহিৰা বুকছ কেইখনমান আছে, সেইখন পঢ়িবলৈ আছে। তাৰপিছত কলেজৰ অলপ মানে হেৰি দিছে, এছাইনমেণ্ট দিছে, সেইখিনি কৰিব লাগিব। প্লাছ এনে কাপোৰ চাপোৰ ধোৱা কাম আছে নাই? আছে সেইখিনিতে ধুবই লাগিব। ধুবাই নহয়? মোৰো আছে, বহুত কাম কৰিবলৈ আছে। তো ভিডিঅ'টো চাই থাকক। ঐ ফুকন, গুড মৰ্ণিং। গুড মৰ্ণিং দেই। হাই দি দিয়া দোস্তসকলক। গাইজ, এয়া আমাৰ দুষ্টি। আজি দেওবাৰ বুলি কি খানা হ'ব? মেগী বনাইছে। মেগী। তো দুপৰীয়া কি হ'ব? দুপৰীয়া ভাত, দালি, ভাজি। ইয়াত দুষ্টি দেই, হোষ্টেলৰ মেইন জন। তো আমাৰ হোষ্টেলত কেনেকৈ ভাত বনাই আপোনালোকক দেখাইছোঁ। আমাৰ হোষ্টেলত কোনো গেছ ব্যৱহাৰ নকৰে, অকল অনলি জুইত বনায়। তো চাওক আপোনালোকে কেনেকৈ বনায়। এই আপোনালোকে দেখিছে মেগী বনি আছে। তো চাওক। এটা বাতিত দিব ইয়াত দুষ্টি। হাই দি দিয়া। হাই। আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কি গম পাইনে? কল 3টা, তাৰপিছত মেগী। শ্ৰীমন্ত কল খাই আছে। কি কৰিব লাগিব? তোমাৰ নিজৰ কাম কৰাগে যা। ইয়াক আজি চব কাম কৰিবা, মই অৰ্ডাৰ দিছোঁ। আজি তুমি চব ব্ৰেকফাষ্ট কৰি মেলি আহিলোঁ। তো এতিয়া প্ৰথম কামটো হৈছে ৰুমটো ঝাৰু দিওঁ। মই ঝাৰু দিম, তাৰপিছত সকেনে মুচিব। ঝাৰু মাৰি মেলি আহিলোঁ। তো এতিয়া মই শ্ৰীমন্তৰ ৰুমত আছোঁ। পুৰা কাপোৰ চাপোৰ ৰ'দত দি থৈ আহিলে। এতিয়া 4টা বাজিছে আৰু অলপ সময় পাছতে ভিডিঅ' সামৰণি কৰিম। তো এতিয়া ব'লক শ্ৰীমন্তই কি কৰি আছে চাওঁগৈ। এতিয়া শ্ৰীমন্তই আজি চুলি কাটিবলৈ গৈছিলে দিনত। এয়া চুলি কাটটো মজা লাগিছে দেই, একদম ফৌজি কাট দিছে। তো শ্ৰীমন্তই মজা গান লগাই আছে একদম।
এই ধুনীয়া গধূলি লগত হে আৰিয়ান হাই দি দে হাই আজি চবেই চুলি কাটিবলৈ গৈছিলোঁ তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে